back, go back, go back. Honest go back, go back, go back. Honest go back, go back, go back. Dikkamati go back. নিশা হঠাৎ আজি হ'বলগীয়া বিজ্ঞান পৰীক্ষাত HSLC পৰীক্ষাৰ বিজ্ঞান পৰীক্ষা মানে কাকত ফাদিল হোৱাত সামাজিক মাধ্যমত ভাইৰেল হোৱাত যোৱা নিশা ৰাতি প্ৰায় 11টামান বজাত সেৱাই পৰীক্ষা বাতিল কৰিছে আৰু এই বাতিল কৰা কাৰ্যত স্পষ্টকৈ প্ৰমাণিত হৈছে যে অসম চৰকাৰৰ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে বিফল হৈ তেখেতসকলে সুকলমে এটা পৰীক্ষা তেখেতসকলে পাৰ কৰিব নোৱাৰে। আৰক্ষী কনষ্টেবলৰ পৰীক্ষাই হওক বা অন্যান্য পৰীক্ষা হওক দেখা যায় যে পৰীক্ষাৰ আগতেই প্ৰশ্নকাকতসমূহ মানে ফাদিল হৈ যায়। গতিকে এনেকুৱা এটা মানে ব্যৰ্থ বিভাগে কোনো ধৰণৰ কাম নাই। আজি ৰাতিপুৱা দেখা পালোঁ যে মানে শিক্ষামন্ত্ৰী মহোদয়ে দেখা গৈছে যে তেখেতে কৈছে যে আৰক্ষী চকীসমূহত মানে প্ৰশ্নকাকতবোৰ থাকে আৰু তাৰ পৰাই ফাদিল হোৱাৰ সম্ভাৱনা আছে। এইটো সম্পূৰ্ণৰূপে মানে গোপাত মিশা শিক্ষা বিভাগে নিজৰ ওপৰত থকা নিজৰ দুখটো ঠেলিবৰ কাৰণে আৰক্ষী বিভাগক তেখেতসকলে বলিৰ পতা সজাই আছে। সেইটো সম্পূৰ্ণৰূপে একদম মানে ভুল কথা। তেখেতসকলৰ শিক্ষা বিভাগৰ পৰাই ফাদিল হৈছে আমাৰ দৃঢ় বিশ্বাস মানে বিশ্বাস। সেইটো তদন্ত হ'ব লাগে আৰু দোষীক মানে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ লগতে ৰণোজ পেগু ডাঙৰীয়াই নৈতিকতা স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত। ভৱিষ্যত